নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। এইটো মোৰ ফৰ্থ ব্লগ পাহৰি গৈছিলোঁ। ফৰ্থ ব্লগ আৰু এতিয়া সন্ধিয়া হ'ল। সন্ধিয়া এতিয়া 5টা বাজি গৈছে। আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। ইনষ্টাগ্ৰামৰ আইডি মই তলত ডিছক্ৰিপশ্যনত লিখি দিম। গতিকে বলক চাই থাকোঁ আজি ব্লগটো। এতিয়া বাজিছে 6টা বাজি 51 মিনিট গৈছে। চাহ খালোঁ। তো চাহ খাই পেলাই এতিয়া অকণমান আৰাম কৰিছোঁ, শুই আছোঁ এনেই খুচকিৰ লগত। আৰু ইয়াত তামোল খুচৰা খুচৰি হৈ আছে। এয়া ভিডিঅ'লৈকে পাগল চাগল কেলে কৈ যাম মই দি দিম ইউটিউবত। এয়া আমাৰ গেলেপা আহিছে। এইটো গেলেপা মানে হাই এটা দি দে। এইফালে পোহৰলে এইফালে হাই এটা দি দে। অঁ এইটো মোৰ দাদা ল'ৰা হয় মানে। আজি ৰাতি খানাৰ কাৰণে আজি আম্মাই ছাগলী মাংস আনিছিলে আৰু তাৰ ৰেচিপিটো মই দিম। ইয়াত মছলা দি পেলাই মেৰিনেটেড কৰি থোৱা আছে। মছলা মানে আপোনালোকে যেনেকুৱা ধৰণৰ মছলা যি দিয়ে তাকে দিব পাৰে। আৰু মই ইয়াত মিট মছলা, জিৰা গুড়ি, ধনিয়া পাউডাৰ, জলকীয়া গুড়ি, হালধি আৰু নিমখ দি মেৰিনেট কৰি দিছোঁ। ইয়াত আপোনালোকে আদা নহৰু পেষ্টটো মেৰিনেটেড কৰিব পাৰে। মই নাই দিয়া। এনেদৰে ভালকৈ সানি মিহলাই থৈ দিলে মছলাখিনি তাত মানে যদি অলপ দেৰি 5 মিনিটমান ৰাখি থ'লে খুব ভাল হয়। সোৱাদটো টেষ্টিটো কালাৰটো ভাল আহে। এনেদৰে মই ভালকৈ মোহাৰি 5 মিনিটমান ভালকৈ ৰাখি থ'ম। এনেকৈ ফ্ৰিজতো ৰাখিব পাৰে। মই নাই ৰখা, এনেকৈ থৈছোঁ। তাৰপাছত হাই গাইজ, শুবলৈ আহিলোঁ। এতিয়া ভাত চাত খালোঁ। এতিয়া বাজিছে 9টা বাজি গ'ল। 9:30মান হ'ল চাগে মই ইয়ালৈ আহোঁ মানে। মাইনাক আহি পেলাই শুৱালোঁ। তাই টোপনি যোৱা নাই, তাই খুৱাবলৈ আছে। আৰু ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিলে ক'ব। আৰু আপুনি যদি মোৰ ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা তেতিয়াহ'লে লাইক কৰিব। মোৰ চেনেলত যদি আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি ভিডিঅ' পাবলৈ। আৰু এতিয়া একো কাম নাই, শুই থাকোঁ। গুড নাইট। পুনৰ ৰাতিপুৱা লগ পাম। বাই বাই। গুড মৰ্ণিং। আজি ৰাতিপুৱা শুই উঠা বহুত দেৰি হ'ল। ঠাণ্ডা বতৰ আছিলে। তাৰপিছত তাতে মাইনাজনী ৰাতি আমনি কৰিছিলে বহুত। এতিয়া মাত্ৰ শুই উঠিছোঁ। ৰুমটোৰ অৱস্থা নাই। বিছনা পাৰি পেলাই চাহ খাই আকৌ লগ পাম। ব্লগটো চাই থাকিব।
মুখা চুকা ধুলোঁ এতিয়া চাহ বনাই আছোঁ চাহ খাম আজিৰ দিনটো খুবেই ঠাণ্ডা গতিকে পটাপট কাম কিছুমান কৰি কামকেইটা কৰি লৈ কাচা ধোৱা আজৰি হৈ ভিডিঅ' কৰিছোঁ আকৌ সেইটোও দি দিম It's so cheap. Sorry, এইকেইটা মই কথাখিনি কওঁতে মোৰ ভলিউমটো ডিলিট হৈ গ'ল তো মই কৈ আছিলোঁ কাপোৰখিনি জাপিবলৈ আছিলে কথাখিনি কৈ থাকোঁতে মাইনাজনী উঠি গৈছিলে তাৰ পতককৈ সাৰ পাই যায় যে এইখিনি আপোনালোকে কভাৰ কৰি ল'ব উঠি গ'লগৈ এতিয়া মোক খুৰীহঁতৰ ঘৰলৈ যাবলগীয়া আছিলে খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ সৰিয়হ কেইটামান লৈছোঁ মুখখন বঙাই ল'ম অ' মা মই খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ এই তাই মুখখন ভঙাই আনোগৈ উঠিলে তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ মই পিছত ভিডিঅ' কৰিবলৈ নহ'লে টাইমো নহ'লে আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত মোৰ আইডিটো দিয়া আছে সেই তাত ফ'ল' কৰিব আমি কথা পাতিম সকলোৱে আৰু ঠিক আছে বাই বাই নেক্সট পুনৰ ভিডিঅ'ত লগ পাম একোৱে দেখি পোৱা নাই মই এনেই বাছ মোবাইলটো ধৰিয়ে গৈ আছোঁ